Hello everyone. কি খবৰ আপোনালোকৰ? So আজি গৈ আছো আজি ৰাতি ব্লগ বনালো ব্লগ বনোৱাৰ কাৰণ এইটো হৈছে যে লগৰ এজনী আহিছে তাই কল কৰিলে অলপ আগত ঘৰতে আছিলো কল কৰি ক'লে মিট কৰিবৰ কাৰণে ভাবিলো মিট কৰিলো তাইক ভাবিলো এটা ব্লগো বনাই দিওঁ চাও তাইক ফোন কৰিম ক'ত আছে চাও কি হয় আমাৰ নগাঁৱত মানে ৰাতি 8টাৰ পিছতে মানুহ নাইকিয়াই হৈ যায় প্ৰায় মানুহ নায়েই গাড়ীও খালীয়েই ৰাস্তাত মানুহেই নাই গাড়ী মটৰ একোৱেই নাই চব খালী গুৱাহাটীৰ নিচিনা নহয় ইয়াত 8টা বজাত দোকান পোহাৰ চব বনেই হৈ যায় ফোন কৰিলো তাই কৈছে বহি আছো তাইৰ লগত তাই অকলে নাই তাইৰ লগত তাইৰ ফ্ৰেণ্ডবিলাকো আছে তাইৰ ফ্ৰেণ্ড দুজনীও আছে শৰ্টকাট মাৰি দিছো আৰু হয় Two hours later. গাইজ জাষ্ট তাৰ পৰা আহি পালো ভাবিলো ভিডিঅ'টো তাতে এণ্ড কৰিম কিন্তু এণ্ড কৰিব নোৱাৰিলো আপোনালোকে ভাবি আছে ঘৰত কেনেকৈ আহিলো কিন্তু ফোনটো চাৰ্জ নাছিলে গতিকে ফোনটো ছুইচ অফ হৈ গ'ল এণ্ড আপোনালোকৰ সিহঁতৰ লগত ইণ্ট্ৰ' কৰাব নোৱাৰিলো ভিডিঅ'টো তাতে মানে অফ হৈ গ'ল ফোনটো ব্লগটো কমপ্লিট কৰিব নোৱাৰিলো তাত এটা টাইম লেপছ লৈ আছিলো টাইম লেপছৰ সৈতে আপোনালোকে চাওক ভিডিঅ'টো সৰু এটা ব্লগ আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰক শ্বেয়াৰ কৰক যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তলত থকা বেল আইকনটো দবাই দিব লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক